নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সুৰজ ব্লগ চেনেলটোলৈ। মই আজি গৈ আছোঁ ধলা ব্ৰিজ। চ' ব'লক মোৰ লগতে আজি চাওঁগৈ ধলা ব্ৰিজ। বাইকতে গৈ আছোঁ, মোৰ লগত আছে দিব্যজ্যোতি শইকীয়া। চ' ব'লক এনজয়। মাক কচম বহুত দিনৰ পৰা যাম যাম বুলি ভাবি আছিলোঁ, যাবই পৰা নাছিলোঁ। একচুৱেলি মই গৈছিলোঁ ঢলাৰ সোণাৰী গাঁও। দিব্যদাৰ বাইক বিয়া শুনিছে। পিকনিক আহিলে খাবলৈ এই চাহ তলত অঁ একোৱে দেখা নাই, বম লাগিছে বোলে। একোৱে দেখা নাই ন। ডাৱৰীয়া বম দেখিছা আকৌ। ফেৰী আছে ইয়াতে। অঁ হাই, ঢলালৈ আহিছিলোঁ। তো তাৰপৰা ধলা ব্ৰিজ আহি পালোঁ। ইয়ালৈ আহিলোঁ তোমাৰ দুবাৰ, কিন্তু সৌভাগ্য নহ'ল মোৰ এই শদিয়া দলং চোৱাৰ। চ' আজি গধূলি সময়তে ওলাই আহিলোঁ। এইজন আমাৰ দিব্যদা লগতে আহিছোঁ। মই ঘৰৰ পৰা আহিলোঁ বাইক লৈ, তাৰপিছত আজি দলংখন দেখুৱাম আৰু এতিয়া সেইটো পালে যাম নেকি শদিয়ালৈ। চেল্ফি শদিয়া দলং নাযাওঁ, সেইটো পৰা যাম। Enjoy, man. Hello. Sadiya breeze. Next level. ভাবিছিলোঁ শদিয়া মেইন টাউন গৈ ওলাম, কিন্তু দুৰ্ভাগ্য আমাৰ যে আমি গধূলিমত ওলাই গৈছিলোঁ। দেখিছেই আপোনালোকে, এন্ধাৰ হ'ল। গতিকে এন্ধাৰ হোৱাৰ কাৰণে আমি নাযাওঁ বুলি সিদ্ধান্ত ল'লোঁ, ঘূৰি আহিম।
দলংখন প্ৰায় 8.5 কিলোমিটাৰমান আমি এনেদৰে গ'লোঁ, চালোঁ ভিউ, সন্ধিয়া পৰৰ ভিউ এইবোৰ। গৈ আমি ঘূৰি আহিলোঁ। 8.5 কিলোমিটাৰমান যোৱাৰ পিছত আমি আকৌ ঘূৰি আহিলোঁ। একেবাৰে সেইটো মোৰ গৈ নাপালোঁগৈ, কাৰণটো আপোনালোকে গম পাইছেই, সন্ধিয়া হ'ল, দেৰি হ'ব, ঘূৰি অহাৰ অসুবিধা হ'ব বুলি আমি আকৌ ঘূৰি আহিলোঁ। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি আপুনি মোৰ চেনেলটোত নতুন হয় তেন্তে নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে মোৰ নেক্সট আপডেট নতুন ভিডিঅ'সমূহ সকলোকে আপুনি আগতে পায়। গতিকে আজিৰ ভিডিঅ' ইমানতে সামৰিম আৰু বাই বাই, টাটা। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ, বাই বাই।